পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত শুক্ৰবাৰে শিৱসাগৰৰ ষ্টেচন চাৰিআলিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি যুৱ ছাত্ৰ পৰিষদে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ, ৰাজ্য চৰকাৰ, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰ, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে যুৱ ছাত্ৰ পৰিষদে আন্দোলন ব্যাপক কৰি তুলিব বুলি কয় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কুশল চেতিয়াই। এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক কাৰ্যসূচী কৰাৰ লগতে আজিও এই তেখেতসকলৰ যাগ কৰাৰ কাৰ্যসূচী আমি কৰিছোঁ আৰু লগতে অনাগত দিনত এনে কাৰ্যসূচী আৰু তীব্ৰভাৱে কৰি যাম। গতিকে আহি থকা নিৰ্বাচনৰ পূৰ্বতে যাতে যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিকে যি মূল্য অতি শীঘ্ৰে হ্ৰাস কৰিবৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাম। Bureau Report, Red River Times।